নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইজিলি হেল্পলৈ। আজি মই আলোচনা কৰিম অসম কুইজৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যনটো হৈছে, অসমত সৰ্বপ্ৰথম কেতিয়াৰ পৰা ৰেল সেৱা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1884 চনৰ পৰা। 3 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয় মন্দিৰটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসিংহই। নেক্সট কুৱেশ্যন, ঐতিহাসিক তথা পবিত্ৰ তীৰ্থভূমি সীতাকুণ্ড অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড় জিলাৰ জয়পুৰত ঐতিহাসিক পবিত্ৰ তীৰ্থভূমি সীতাকুণ্ড অৱস্থিত। নেক্সট কুৱেশ্যন, চিৰাজ নাটকখনৰ নাট্যকাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফণী শৰ্মা। নেক্সট কুৱেশ্যন, বৈষ্ণৱ সংস্কৃতিৰ আন এক পীঠস্থান ফুলনি থান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফুলনি থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিন বৰাগী। বিন বৰাগী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখন কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নটৰাজ থিয়েটাৰ, 1963 চন। নেক্সট কুৱেশ্যন, চামেলি মেমচাব কিতাপখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিৰুদ চৌধুৰী। নেক্সট কুৱেশ্যন, ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বান ৰজাই। নেক্সট কুৱেশ্যনটো হৈছে, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজন কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছাৰ ছৈয়দ ছাদুল্লাহ। নেক্সট কুৱেশ্যনটো হৈছে যে ৰংমিলিৰ হাঁহি উপন্যাসখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰংবং তেৰাঙে, আৰু তেখেতে এই উপন্যাসখনৰ কাৰণে সাহিত্য একাডেমীৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰত আমি ক'ব পাৰোঁ প্ৰথম অসমীয়া বুৰঞ্জীবিদ আছিলে হলিৰাম ফুকন। আজিৰ শেষৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগন্নাথ বৰুৱা, আৰু তেখেত আছিলে উজনি অসমৰ প্ৰথমগৰাকী স্নাতক ডিগ্ৰীধাৰী ব্যক্তি। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একদম নাপাহৰিব।